নিজৰ হাতেৰে যেন চৰিয়াই দিছো সময়। নমস্কাৰ অসমবাসী ৰাইজ, বিতৰ্কিত বাইদেউজনীৰ কেইটামান কথা আপোনালোকক শুনাই লওঁ, শুনি ল'ব কি কয় তেখেতে। সময় গগৈ নামৰ এজন ল'ৰা আছে, আপোনাক আহিব উদ্ধাৰ কৰিবলৈ। আপুনি ভগৱানক খালি প্ৰাৰ্থনা কৰিব যাতে তেওঁ আপোনাক উদ্ধাৰ কৰে। মই যেতিয়া তেওঁক কথা দি থৈ আহিলো, তেওঁ মোক হাত জোৰ কৰিছিল, আই মোক সহায় কৰা। বৰষুণ দিলে পানী পৰে। মই মোৰ মাৰ ঘৰখনৰ কথা কৈছো। মই ইমান দুৰ্ভগীয়া যে মই মোৰ মাৰ ঘৰখনো ঠিক কৰি দিব পৰা সামৰ্থ্য নাই। তেখেতে মানুহক ইমানেই সহায় কৰিলে যে তেখেতৰ পানী পৰা ঘৰটো আজিলৈকে বনাবলৈ হাতত মানে পইচা টকা নাইকিয়া হ'ব। চব আনক সহায় কৰোঁতে কৰোঁতে আজিলৈকে ঘৰৰ মানে পানী পৰা ঘৰটো আজিলৈকে বনাব নোৱাৰিছে। সেইকাৰণে আনৰ ওপৰত ইমান বিতৰ্কিত মিছা বিতৰ্কিত লগাইছে। আৰু তেওঁ নিজ পুত্ৰই তেওঁক ভৰি দুখন ভাঙি পেলাইছে। মই ঘৰলৈ আহিলৈ সময় গগৈৰ ভিডিঅ'বিলাকৰ তলত মই তেওঁ আইতাগৰাকীৰ ফটোবিলাক দিওঁ যে সময় এই আইতাগৰাকীৰ ঘৰ গোলাঘাট জিলাৰ মূৰফুলানী অঞ্চলৰ ফুলবাৰীত। আইতাগৰাকীক নিজৰ ল'ৰাই ভৰি দুখন ভাঙি পেলালে মাৰি। তেওঁৰ অকণ মানসিক ৰোগী ল'ৰাজন, আৰু ছোৱালীজনী এজনী আছে, তেওঁ মানসিক ৰোগী। ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায়, য'তে ত'তে পৰি থাকে, কিবা পালে খায়, কোনোবাই কিবা দিলে খায়, নাপালে নাই। কিন্তু তেওঁলোক আজি কিছুদিন আগলৈকে ভাল আছিল, মানে তেওঁলোক মানসিক ৰোগী নাছিল। মানুহৰ ঘৰত পাত ছিঙি মাটি ৰুই কিবা কিবি কৰি হাজিৰা কৰি তেওঁলোক চলি আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁলোক পগলা হৈ গ'ল। হয়তো কোনোবাই কিবা চাগে ডাঙৰ অন্যায় কৰিলে, যিটো অন্যায় সহ্য কৰিব নোৱাৰিলে। আজি মই পগলা হৈ যোৱা নাই ফেচবুকৰ ফেমিলিৰ বাবে, কিন্তু আপোনালোক কিছুমান মানুহ আছে যি মোক পগলা কৰি দিব। কৰো বুলি বিতৰ্ক কৰিছো দেই এই কথাখিনি ক'বলৈ। শুনিব, তাৰপিছত কমেণ্ট কৰিব। মিষ্টাৰ বিটুৰ লগত যিমানখিনি মানুহ ঘূৰি ফুৰে চবকে ক'লো, দেচোন মিষ্টাৰ বিটুৰ নাম্বাৰটো দেচোন। কোনেও মিষ্টাৰ বিটুৰ নাম্বাৰটো নিদিলে। সময় গগৈৰ লগত যিমানখিনি মানুহ ভিডিঅ'ত দেখিছো প্ৰায় মানুহক ক'লো সময় গগৈৰ নাম্বাৰটো দিয়কচোন, কোনেও নিদিলে। বোলে সময় গগৈৰ ফোন ৰিচিভ নকৰে। কাকতি মিনতি কৰি এগৰাকী মানুহক ক'লো যে নাম্বাৰটো মোক যেনে তেনে লাগিছিল, আপুনি নাম্বাৰটো মোক নালাগে, আপুনি নিজে কওক যে এগৰাকী বৃদ্ধ আছে, তেওঁক ভৰি দুখন যেন তেনে থিয় হ'ব পৰা কৰি দিব লাগে, আৰু সেই ছোৱালীজনীক কিবা এটা কৰিব লাগে। মুঠতে তেওঁ যে পাগল হৈ গৈছে, পাগলটো বেছি দিন হোৱা নাই মানে হৈ যোৱা, আৰু কিবা এটা সহায় কৰি দিব লাগে। তাৰপৰা আৰু যিমানবোৰ কথা তেখেতে কৈছে, মিষ্টাৰ বিটু হওক, সময় গগৈ হওক, তেখেত দুজন অসমৰ সমগ্ৰ অসমৰে মানুহবিলাকৰ ঠিকা লৈ থোৱা নাই। যিমানটো পাৰিছে সিমানটো কৰি গৈছে, নোৱাৰোঁ বুলিতো কোৱা নাই। সেই বুঢ়ী আইতাগৰাকীও হয়তো পাৰিলেহেঁতেন কৰিবলৈ, কিন্তু ইমান ইমাৰ্জেঞ্চিততো কোনেও নোৱাৰে, ধৈৰ্য ধৰিব লাগিব। তেখেতৰ কথাকেইটাত যি দেখাইছে ইমান ইমাৰ্জেঞ্চি। মিষ্টাৰ বিটুলে তেনেকে যোগাযোগ কৰিবলৈ বিচাৰি ফুৰোতে গম পালো যে মিষ্টাৰ বিটুৱে খুব ভাল কাম কৰি আছে। বেমাৰী মানুহসকলক সহায় কৰিছে, ডক্টৰৰ ওচৰলৈ নিছে, এখন অন্ধ আশ্ৰম খুলি অন্ধ মানুহক আশ্ৰয় দিছে। কিন্তু তেওঁ যিদৰে ভিডিঅ'ত কান্দি কান্দি কৈ আছে যে এই আশ্ৰমখন প্ৰথমবাৰৰ বাবে এখন আশ্ৰম হবলৈ গৈ আছে, সেইটো মিছা কথা বুলিহে মই কৈছিলো। কাৰণ আকৌ আহি গ'ল বিটুদাৰ ওপৰত আহি গ'ল মিছা এটা অভিযোগ, আশ্ৰম খোলা আমুক খোলা মিছা বুলি। আৰে প্ৰথমখন বুলি সেইজনেও কোৱা নাছিলে, কৈছিলে কি এনেকুৱা আশ্ৰম এখন অসমত নাছিলে, এনেকুৱা এখন সুন্দৰ ইমান ধুনীয়া এখন আশ্ৰম বৰ্তমান নাছিলে, মানে প্ৰথমত। সেইটো চাই ল'ব, তাৰপাছত বাকীখিনি কথা ক'ব লাগিব। এনেই আগতীয়াকৈ ক'লে নহয়, লোকৰ ওপৰত ইমান মিছা অভিযোগ নানিব। আপোনাৰ কথাও সমালোচনা কৰিব নালাগে বুলি, কিন্তু কিয় কৰিছে নাজানো, ভাইৰেল হ'বলৈকে কৰি আছে। জ্বলন হৈছে কাৰণে কৰিছে, কিন্তু এইবিলাক এনেই বকি ফুৰিব নালাগে ফেচবুকত ডাইৰেক্ট আহি পেলাই যি টি এসোপামান কথা বুজি শুনি ল'ব লাগে। বহুতেই কাম কৰিছে, ইয়াতকৈ আৰু কাম কৰিবলৈ মানুহে আজিলৈকেতো কোনো ডাঙৰ দেখিছোঁ ইউটিউবাৰ আছে বহুত, তথাপিতো এইবিলাকে কোনো কাম কৰা নাই। এইকেইজনে যিমানবোৰ কাম কৰি আছে, সেইকাৰণে অলপ চাই চিতি কথা ক'ব লাগে। এনেই বকি থাকিলে নহয় দেই, অলপ বুজি ল'ব কথাবিলাক।